চাফা কৰিবলৈ ইউজ কৰা হয়। ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গৰ পিছত কোন? আপুনি কাক ভাবি আছে? আপোনাক আটাইতকে কোনে বেছি বুজি পায়? কোনে বুজি পায় আপোনাক? সেইটোহে বৰ টান। এতিয়া ষ্টুডিঅ'ৰ মাজতে অজগৰডাল পালো আনিম বুলি কলো। এইখনতে বহে হেৰি শেখৰে কলে যে আমি কোনো নাযাওঁ। মই এটা অজগৰ। সেইটো অজগৰ নহয়, এইটো আপোনাক মেঘালয়ে ইমান ধুনীয়াকে সন্মান দিলে, আপুনি অসমৰ কাৰণে ইমান কৰিলে, অসমে আপোনাক কি দিছে বা অসমৰ পৰা আপুনি আৰু কিবা আশা কৰে নে? জীয়াই থাকোতে আপোনাক যিখিনি দিব লাগে, মৃত্যুৰ পিছত সন্মান দি কিবা লাভ আছে জানো? মানে সেই বস্তুটো মৃত্যুৰ পিছত আচলতে ইণ্ডিয়াত সেইটো মানে দেখা যায়, এইটো দেৰি হয় দিওঁতে। দাদা প্লিজ আপুনি মদ খোৱাটো কমাওক। মদ খোৱাটো আগতকে বহুত কম। চকপনি যে ইমান একাউণ্ট আছে সেইটো নোৱাৰা আছো। বিভৰ পৰাশৰ আজি ক'ত কিমান পইচা আছে চাব লাগিব। আপুনি হ'ল সেইটো ছচিয়েল মিডিয়া একাউণ্টতে আজিকালি পইচা বেছি আহে। এমাহৰ কাৰণে সকলো কামৰ পৰা বিৰতি দি, না আপুনি গান গাব লাগে, না ষ্টুডিঅ'লৈ আহিব লাগে, না চিনেমাৰ কাম কৰিব লাগে, একো কৰিব নালাগে। এমাহ, এই এমাহ আপুনি অসমৰ কোনখিনি জেগালৈকে আপুনি মোৰ লগত কিছু সময় পাৰ কৰিব বিচাৰিব? অসমৰ এটা জেগা, ভাৰতৰ এটা জেগা আৰু পৃথিৱীৰ এটা জেগা। মই মানুহ নহলে মই থাকিব নোৱাৰো। প্ৰব্লেমটো মোৰ লগত 11মান মানুহ লাগে। মই হানিমুনতো 18টা মানুহ লৈ গৈছো।